কৃষ্ণ নামে শংকৰ মাধৱ হৈলাই অৱতাৰ কলি যুগত হৰি নাম কৰিলা প্ৰচাৰ হে কৃষ্ণ নামে শংকৰ মাধৱ হৈলাই অৱতাৰ কলি যুগত হৰি নাম কৰিলা প্ৰচাৰ মধ্যে পদশিলা দক্ষিণত নামঘৰ মণিকূটত গৃহ বান্ধি ৰহিলা শংকৰ হে কৃষ্ণ নামে শংকৰ মাধৱ হৈলাই অৱতাৰ কলি যুগত হৰি নাম কৰিলা প্ৰচাৰ ৰাম ৰাম দক্ষিণে যাতাৰ দোল পুৰুষে নিমিলা সাতু বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা হে কৃষ্ণ নামে শংকৰ মাধৱ হৈলাই অৱতাৰ কলি যুগত হৰি নাম কৰিলা প্ৰচাৰ ৰাম পশ্চিমে শিলিখা বৃক্ষ হালিয়া ছয় তাহান্তে আউজি গুৰু পুস্তক লিখয় হে কৃষ্ণ নামে শংকৰ মাধৱ হৈলাই অৱতাৰ কলি যুগত হৰি নাম কৰিলা প্ৰচাৰ ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্য ৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ হে কৃষ্ণ নামে শংকৰ মাধৱ হৈলাই অৱতাৰ কলি যুগত হৰি নাম কৰিলা প্ৰচাৰ হৰি কিয়ে জয় জয় হৰি গোপাল গো